papa is a papa. Papa. এয়া তোমালোকৰ মা আজিৰ পৰা তোমালোকৰ মা আমাৰ লগতে থাকিব দেই মমি এয়া মোৰ ছোৱালী এয়া মুনু আৰু এয়া সুনু ব'লা এতিয়া ভিতৰলৈ ব'লা মাৰ ভাগৰ লাগিছে নহয় কাপোৰ কানি খৰাই লগগৈ দেই ব'লা মুনু সুনু চাওঁ এইফালে আহাচোন Papa? তোমালোকৰ কালি স্কুল খুলিব নহয় তোমালোকক কি লাগিব স্কুল যাবলৈ মোক বেগ এটা লাগিব পেন্সিল বক্স এটা লাগিব আৰু টিফিন বক্স এটা লাগিব হয় নেকি আৰু তোমাক কি লাগিব মোক বেগ এটা লাগিব আৰু জ্যামিতি বক্স এটা লাগিব আৰু ৰং পেন্সিল লাগিব আৰু মোৰ জোতাযোৰ চিনি থাকিলে জোতা এযোৰ লাগিব হয় নেকি ঠিক আছে হ'ব দিয়া মমি চাওঁ এইফালে আহাচোন মই অলপ বজাৰৰ পৰা আহোঁ ইহঁতৰ কাইলৈ স্কুল খুলিব নহয় এটা বেগ চেগ কি লাগে লৈ আহোঁ ঠিক আছে তুমি ইহঁতৰ কাপোৰবিলাক স্কুললৈ যোৱা কাপোৰবিলাক চাই পেলাই ধুই দিবা বহুত দিন ধোৱা নাই নহয় লেতেৰা হৈ আছে চাগে মই আহোঁ স্কুল পাই লাগিছে হে মই তহঁতৰ কাপোৰ ধুই দিম মাৰেতো তহঁতক এৰি থৈ ক'বলৈ গ'লেই বেলেগৰ লগত বাপেৰে তহঁতক গোলামী কৰি পেলাই আনিছে মোক মই তহঁতক কাপোৰ ধুই দিম হে ঐ যা তই কাপোৰ ধুগৈ যা আৰু তই বাচনখিনি আছে ধুগৈ যা আৰু শুন মোৰ তেনিখিনিও ধুই দিবি আমি সেইবোৰ নোৱাৰো মা নোৱাৰিলে হ'ব হে নোৱাৰিলে হ'ব কোনে কৰিব বেগত যা তই যা বেগত যা মই তই চাকৰণী চাকৰণী কৰি ভেটাম মই গোলামী কৰিম মমি মমি চাওঁ এইফালে আহাচোন কি হ'ল মোৰ মণি বেগটো বিচনাতে এৰি থৈ গ'লোঁ চাওঁ লৈ আহাচোন ৰ'বা আনি আছোঁ মুনু সুনু এইবোৰ তোমালোকক কোনে কৰিবলৈ দিছে ধুবলৈ নিও তোমালোকে ধুবলৈ নিয়া মমি তোমালোকক এইবিলাক কোনে কৰিবলৈ কৈছে মই আছোঁ নহয় এইবিলাক কৰিবলৈ মই তোমালোকৰ মা নহয় জানো হেৰা তুমি এওঁলোকক বুজোৱাচোন মইনো আৰু কি বুজাম তুমিয়ে তেওঁলোকক বুজাই ল'বা কাৰণ ছোৱালীকেইজনী ভৱিষ্যত এতিয়া তোমাৰ হাতত তুমিয়ে সিহঁতক মানুহ কৰিব লাগিব বুজি সুনু মুনু তোমালোকে আজিৰ পৰা এইবোৰ নকৰিবা দেই মা আছে নহয় মায়ে কৰিব চাওঁ মানি বেগটো দিয়া মই এতিয়া যাওঁ মই আহোঁ ঐ নে এইখিনি নে বেগেটা নে ধুগৈ যা ধুগৈ বাপেৰক যদি কোনোবাই দিনা এইবিলাক কথা কওঁ নহয় তহঁতক মই জীয়াই মাৰিম যা ধুগৈ যা বহি খাব লাগে সুনু খেলুংগৈ আহা ইয়াতে খেলো আহা বাহিৰলৈ গ'লে মায়ে আমাক মাৰিব মোৰ ভাতখিনি কোনে খালে মেকুৰীয়ে খালে মেকুৰী ক'ত আছিলে আপোনাৰ পিছে পিছে আহি আছিলে ক'ত মোৰ পিছত আমি খালো Ringa ringa roses, pocket cola roses.
কি হৈছে হে তহঁতক খেল তহঁতৰ ঘৰত কাম নাই হে লোকৰ চোতালত খেলি থাকিবলৈ আহি পেলাই যা যা পেকেট খলে যা হে আৰু আমাৰ এইকেইজনী হে এইজনী তহঁতৰ ঘৰত কাম নাই হে খালি খেল খেলৰ শেষ কৰিছিল নাপাওঁ হে ঘৰত কাম কোনে কাম নকৰি খেল থাকিলে যা পেকেটে কাম কৰ দে হাই ইমান জ্বলা দিছে তইহে কৈছিলি আওকণ দে বুলি তোমালোকে ইমান জ্বলা নাখাবা আকৌ পেট বেয়া কৰিব নহয় মই জ্বলা নাখাওঁ এইহে আৰু অকণ দে কৰি আছিলোঁ আমাৰ মায়ে কৈছে ইমান জ্বলা খালে গেষ্ট্ৰিক হ'ব ঐ কি আনিছ দে ঐ তই যে সদায় নিজৰ টিফিনটো খাই পিনে মোৰ টিফিনটো খুজিবলৈ আহ মই খাবলৈকে নাপাওঁ হ'ব দে তই তোৰ মুহৰ খাওঁ কেতিয়া খাইছিলোঁ তোৰ ভাগৰ এদিন খাইছিলি এদিনে খাইছিলোঁ তই যে সদায় খাওঁ ল বৰ ঘি দিয়া ৰুটি গোন্ধাইছে কোনে আনিছ মই আনিছো খাবা নেকি দেচোন এখন মোক মুনুৱে দিব দেখিছ তহঁতে গেলা ৰুটি নাখাওঁ খাই পাত ফলা অতদিনে খালি খুব টেষ্টি বুলি তোৰ মাৰ হাতত যাদু আছে বেলেগৰ খাবলৈ পাই এতিয়া গেলা গোন্ধাইছে বুলি কৈছ খাই পাত ফলা ঐ কি ইমান চিঞৰি আছ হে মহাৰিণহঁত স্কুলৰ পৰা আহি দেখাইছ হে তহঁতক মই স্কুল যাবলৈ মানা কৰিছিলোঁ নাই তহঁতে স্কুল গ'লে ঘৰৰ কামখিনি কোনে কৰিব মা বহুত জোৰকৈ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া বহুত জোৰকৈ ভোক লাগিছে আগতে ঘৰৰ কাম কৰি ল তেতিয়াহে খাবলৈ পাবি মা আগতে খাবলৈ দিয়া বৰ ভোক লাগিছে স্কুল যাওঁতেও ভাত খাবলৈ নিদিলা আগতে খাবলৈ দিয়া তহঁতক ৰাতিপুৱাই ভাত বনাই খাবলৈ কি তহঁতি মোক চাকৰি পাইছ খাবলৈ লাগে তহঁতক যা তই ভিতৰত বাচন বৰ্তনখিনি ধুগৈ যা আৰু তই যা ঘৰ ঝাৰু দে আৰু শুন ভিতৰলৈ খোৱা পানী ভৰাবি তাৰ পিছতহে খাবলৈ পাবি কি চাই আছ যা বেগেতে এইকেইটা এই শনিকেইটাক যে কেতিয়াকৈ আঁতৰাব পাওঁ মই ঘৰখনৰ পৰা হেয়া চা তোমালোকৰ পাপা আহিছে পাপা আহিছে মোলৈ
আনিছা পাপা আনিছোঁ তোমালোকলৈ ঢেৰ কিবা কিবি আনিছোঁ কি আনিছা তোমালৈ আনিছোঁ ঢেৰ কিবা কিবি আনিছোঁ তোমালোকৰ ভালনে ভাল হেৰি নহয় এই মায়ে তোমালোকক মৰম কৰে নে নকৰে নকৰে মায়ে আমাক মৰম নকৰে মায়ে আমাক বহুত মাৰে আৰু আমাক ঘৰৰ চব কাম কৰিবলৈ দিয়ে মায়ে বাচন ধুবলৈ দিয়ে কাপোৰ ধুবলৈ দিয়ে আৰু খুব মাৰে হয়নে আজি মই চাই ল'ম ব'লা ব'লা এতিয়া ঘৰলৈ ব'লা কি হ'ল ক'ত গৈছিলি তহঁতি আমি খেলিবলৈ গৈছিলো মা খেলিবলৈ গৈছিলি হা তহঁতি খেলিলে ঘৰৰ কাম কোনে কৰিব খেলিবলৈ গৈছিলি তহঁতক আজি মই হা তহঁতি খেলিবলৈ গ'লে ঘৰৰ কাম কোনে কৰিব হা তহঁতক বহুৱাই খুৱাম মই হা ঘৰৰ কাম নাই মৰচোন তহঁত মৰিলেহে মোৰ শান্তি হ'ব তহঁত মৰিলে মোৰ বহুত শান্তি হ'ব হা তহঁত মৰ মামী তুমি এইবোৰ কি কৰিছা মই যি কৰিছোঁ ভালে কৰিছোঁ ইহঁতৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে মামী মই তোমাক বহুত ভাল বুলি ভাবিছিলোঁ বহুত বিশ্বাস কৰি এই ছোৱালীকেইজনী মই তোমাৰ লগত এৰি থৈ গৈছিলোঁ কিন্তু মই ভবা নাছিলোঁ তুমি যে ইমান নিষ্ঠুৰ ইমান নিৰ্দয় তুমি কেনেকৈ এই কণমানি দুজনীক ইমান অত্যাচাৰ কৰিব পাৰিছা এই ছোৱালী দুজনীক তুমি নিজৰ বুলি ভাবিব নোৱাৰোঁ লোকৰটো নিজৰ বুলি কেতিয়াও ভাবিব নোৱাৰোঁ মামী মই সিহঁতৰ কি আলপচন ধৰিবলৈ আহিছিলোঁ নি এইখন ঘৰত মোক কি চাকৰি আনিছিলা নেকি তুমি ইমান নিষ্ঠুৰ তুমিতো মোক কথা দিছিলা বিয়াৰ আগতে এই ছোৱালী দুজনীক নিজৰ বুলি ভাবিম বুলি তুমি মোক কোৱা নাছিলা সেই সময়ত মনৰ আৱেগত বহু কথাই কৈ দিছিলোঁ কিন্তু মই ইহঁতক কোনো দিনেই নিজৰ বুলি ভাবিব নোৱাৰোঁ তেনেহ'লে শুনা ময়ো আজিৰ পৰা তুমি মোৰ পত্নী বুলি মই পাহৰি যাম তুমি আজিয়ে এই ঘৰ এৰি গুচি যোৱা কি অঁ তুমি যি শুনিছা মই তাকেই কৈছোঁ তুমি আজিয়ে এই ঘৰ এৰি গুচি যোৱা নাই তেনেকুৱা নকৰিবা মই আজিৰ পৰা ইহঁতক এনেকুৱা ব্যৱহাৰ নকৰোঁ মই তোমাক এৰি ক'লৈ যাম মই তোমাক কথা দিছোঁ আজিৰ পৰা ইহঁতক মই এনেকুৱা নকৰোঁ নিজৰ ছোৱালীৰ দৰে মৰম চেনেহত ৰাখিম আহা চুনু আহা মুনু মুনু মায়ে আৰু আজিৰ পৰা তোমালোকক নামাৰে আজিৰ পৰা আৰু তোমালোকে মালৈ ভয় কৰিব নালাগে যোৱা মই তোমালোকক বহুত অত্যাচাৰ কৰিলোঁ আজিৰ পৰা আৰু কেতিয়াও নকৰোঁ আজিৰ পৰা তোমালোকক মোৰ নিজৰ ছোৱালীৰ দৰে ৰাখিম